কামত লাগিছে পটাপট মই চবকে চাই ফুৰিছোঁ কি কৰিছোঁ আৰু এইজনী আমাৰ খুৰীজনী ৰাংঢালী খুৰীজনী হাঁহি থাকিব পৰা নাই বজাৰ যাবলৈ ৰেডি হৈছে দেই ফুলকবি ইমান ধুনীয়া ধুনীয়া ফুলকবি মিৰিকা বিলাহীখিনি বৰ ধুনীয়া লাগিছে দেই কিমানমান হ'ব এয়া ন কেজি কেজি হ'ব বিলাহী 20 কেজি এয়া জলকীয়া আদা এইখিনি এইটো হেৰি ডাঙৰ বিলাহীটো ন পূৰা লোকেল বিলাহী পাই বাৰীৰ পৰা ছিঙি আনিছে ইমান ধুনীয়া তাজা ঠাই লাগি আছে ন কষ্ট কৰিছে আৰু ন ইমান কষ্ট কৰিছে যেতিয়া হ'ব আৰু ন কেৰেলা ওলালে কিন্তু বহুতখিনি ন কেৰেলা এইখিনি কেইমান 4 কেজি হ'ব ন যদি বজাৰ গৈ থাকোঁ যে আন্দাজ পাওঁ আৰু এইখিনি হেৰি পাতখিনি গৰুৱে খাব পাৰিব ন জলকীয়াখিনিও ইমান ধুনীয়া জলকীয়া হৈছে দেই তহঁতৰ বাৰী কিন্তু বৰ ধুনীয়া বাৰী হৈছে বাৰী চাবলৈ যাবলৈ মন আছিলে কিন্তু তাতে বাৰী চাবলৈ যাবলৈ মন আছিলে ইমান ধুনীয়া বাৰী তহঁতি কালি ছিঙিলে মই অহা দেৰি হ'ল নহয় একো নহয় ন এইটো এই আমাৰ গাঁৱৰ ঘৰ দাদাই সৰুৰ ঘৰ দেই আমাৰ এইটো দেওৰ হয় মোৰ বাবা বিলাহী ভৰাইছে ই পুৰা এজন পুৰা ভাল খেতিয়ক দেই আদৰ্শ খেতিয়ক হয় এয়া মোৰ বৌ হয় বৌ কালি আহিছিলে আলহীৰ কাৰণে আলহী খাবলৈ আহিছিলে মই বৌ দেখুৱাই আছো বস্তুবিলাক এই বজাৰ নিব ওলাইছো এতিয়া বজাৰলৈ যাম দিনত সকাম আছিলে মই দিনত আহিব নোৱাৰিলো এই সকাম খাই বিলাহী ছিঙি ৰাতি অকণ দেৰি হ'ল সকাম খাই বজাৰ ওলাইছে আজি পাছবেলা বাগানীয়া বজাৰ আছে বজাৰলৈ নিবলৈ বস্তু যোগাৰ কৰি আছে এয়া ভৰাই আছো কিন্তু বিলাহীখিনি মোৰ বহুত পচন্দ হৈছে মিৰিকা বিলাহী আজিকালি দেখি পাবলৈ নাই আগতে আছিলে কণ বিলাহী নিচিনা মিৰিকা বিলাহী য'তে ত'তে হয় আগতে ন কিন্তু আজিকালি মিৰিকা বিলাহীটো নাই বিলাহী মানে এইটো খেতি নকৰে প্ৰডাকশ্যনটো কম কিন্তু কষ্ট বেছি ন খেৰ দিব লাগে প্ৰতি জোপাই মাটিত পৰিলে দাগি হৈ যাব ধুই মেলি বস্তাত ভৰাই আছে এইখিনি এতিয়া খেতি পথাৰত কৰিছে আকৌ ঘৰলৈ আনিছে ছিঙি মেলি আকৌ ধুই মেলি ভৰাই বজাৰত বিক্ৰী কৰিব তেতিয়ালৈকে কিমান কষ্ট হয় ন যথেষ্ট কষ্ট হয় সেই হিচাপে মূল্যটো পোৱা হয় নহয় পাওঁ ন তথাপিও এতিয়া কৰিবই লাগিব ন